গাইস আজি আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছো ভিডিঅ'টো আছে চুৰ ডকাইত পুলিচ তিনজন থাকিব তিনিজনে চাৰিটা মিলিব লাগিব তেতিয়া খেলটো জিকিব যোনে ফাৰ্ষ্ট হ'ব সিয়ে জিকিব আহক ভিডিঅ'টো চাওঁ খেলটো এনে ধৰণৰ হয় ইয়াত চাৰিটা পুলিচ আছে চাৰিটা চুৰ আছে আৰু চাৰিটা ডকাইত যোনে চাৰিটা পুলিচ চাৰিটা মিলাব লাগিব হয়তো ডকাইত চাৰিটা মিলাব লাগিব হয়তো চুৰ চাৰিটা মিলাব যোনে যিটো মিলাব পাৰে সি প্ৰথম জিকিব ষ্টাৰ্ট কোনো কাৰণত চিষ্টেম প্ৰথমতে কোনে দিবা মই ডকাইতক দিম নেকি নকবি বুলি কৈ আছো নহয় গাহৰিজনী হ'ব ক'লেও একো নহয় আৰু তই এতিয়া মিলি আছে যিটো নিদিবি দুটা দিবি কাৰোবাক গেলিও বহুত গম পাই ধৰি তেতিয়া পটককে হৈছে সেইটো লৈ মিলা চাহ হ'ব আপোনালোকে চাই দিব নোৱাৰিব লাগিলা থৈ দে লাষ্টত যি দুটা কিন্তু হেৰি হয় তাৰ পানিচমেণ্ট আছে প্ৰথমতে চুৰ মই ফাৰ্ষ্ট গেম দিলো দেই ফাৰ্ষ্ট গেম মোৰে হ'ল হৈছিলে তিনিটা হৈছিলে খেলিলো তিনিটা গেম দিলে কি টকাটো চাবলৈ চাই থাকিব লাগিব তেতিয়া খেলটো অলপ গেজি হ'ব এটা চুমকি ল মই আকৌ দুইবাৰ জিকিছো কিন্তু পুলিচ তিনিটা গোট খাইছিলে চুৰ কেইটা গোট খাইছিলে আৰু এবাৰে আছে লাষ্ট এবাৰ যোন হাৰিব সি কিন্তু উদ্ভৱ খেল খেলিবই উদ্ভৱ কৰিবই লাগিব তোমাক গেজি কৰা নাই নিজে কৰি আছো দেখিছে দিয়া
কিবা এটা কৰি আছে মই পুলিচটো তেতিয়া হ'লে অৰ্থন নে যিকো পুলিচটো মই প্ৰথমে দেখিলোঁ দেখিলে নে বাৰু মোক গেম নাই এবাৰ চুৰ ৰাখিলে পুলিচটো দি দিলেহেঁতেন পুলিচটো তাক দিয়াৰ লগে লগে তাক গেম হৈ থাকিলে গম পালা বোলে নহয় এতিয়া আমাৰ বাইদেউ ফুটবল খেলিছিল গেমত হাৰিলে এতিয়া মানে পানিচমেণ্ট দিছোঁ পুলিচত মাৰিব বেটলিত মাৰিবই লাগিব দেখিছেনে পৰি গৈছে 5 বাৰ